সেই বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আৰু আজি গৰু বিহু, প্ৰথম গৰু বিহুৰ দিনাখন এটা লগা বস্তু হ'ল চাটনি বাৰী। এতিয়া মই বনাব গৈ আছোঁ আৰু অলপ খাটনি হয়, বহুত কাম কৰোঁতে অলপ টাইম লাগে, কাৰণ বহুতখিনি মিহিকৈ বনাব লগা হয়। তাৰপিছত অলপ কোমলীয়া বাঁহ এডাল লৈ ল'ব আৰু বাঁহডাল এনেকৈ চুচি লৈ এনেকৈ 5 ভাগত ভাগ কৰিব লাগিব। তাৰপাছতে মাজৰ দুভাগ এনেকৈ ভাগি দি বাকী 3ডাল ওলাই যাব। তেতিয়া এই 3ডাল ওলাই গ'ল আৰু এই 3ডাল ধুনীয়াকৈ চুচি মিহি কৰিব লাগিব। এতিয়া তাৰপিছতে দেউতাই ইয়াতে লাও, বেঙেনা, হালধি এইবিলাক ৰেডি কৰি আছে আৰু লগতে মাধুৱে আহি অলপমান ডিষ্টাৰ্ব দি আছেহি। তাইও অলপ কিবা কিবি কৰি কাম কৰিব বিচাৰিছে। বনাই হৈ গ'ল আৰু এনেকৈ লাও বেঙেনাবোৰ সোমোৱাই গ'লোঁ ধুনীয়াকৈ। তাৰপিছতে ইয়াতো পথাৰলৈ লৈ গৈ গৰুক লাও খা, বেঙেনা খা, এনেকৈ সকলো অসমীয়াই জানেই গৰু বিহুত কি পৰম্পৰা অৱলম্বন কৰা হয়। তাৰপিছতে গৰু গা ধুৱাব মই যাব নোৱাৰিলোঁ কিবা এটা অসুবিধাৰ কাৰণে। তাৰপিছতে সন্ধিয়া যেতিয়া গৰু পথাৰৰ পৰা অনা হৈছে, ইয়াতে বস্তু ৰেডি কৰি থৈছে আৰু মায়ে চাই আছে গৰু কেতিয়া আহিব। দেউতাই আনিব গৈছে। গৰুক এনেকৈ বিচনী দি গামোচা দি বিচাৰ পিছতহে আমাৰ মানুহে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বিচনী ইউজ কৰিব পাৰে। আৰু এনেকৈ আমাৰ দেউতা আহিছে, এতিয়া মায়ে সকলো ৰেডি কৰিছে। তাৰপিছত এনেকৈ ভৰি ধুৱাই ভিতৰলৈ বিচনী দি বিচি ভিতৰলৈ নিয়া হয়। তাৰপিছতে বিহু বুলি নতুন পঘা, নাকি, গলচি এইবোৰ সলাই দিয়া হয়। তাৰপিছতে সন্ধিয়া অলপ হুঁচৰি গায়, দিনটো সামৰণি মাৰিব।